কৃষ্ণ প্ৰভুসকল আইসকল, আপোনালোক সকলোকে সশ্ৰদ্ধ প্ৰণিপাত জনাই শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধ পৃথিৱী আৰু ধৰ্মৰ কথোপকথন স্কন্ধৰ পাঠ কৰিবলৈ লোৱা হৈছে। এইখিনিতে আমাৰ মনলৈ আহিছে আমি আধ্যাত্মিকতাত কিয় বিশ্বাসী হ'ব লাগে বা প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আমি নিজকে কিয় সমৰ্পিত কৰিব লাগে, তাৰ সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি এইটো দিশ ভক্তিৰ দিশত ভাৱমান হৈছোঁ। আৰু আমি ইয়াত কিছুমান কথা উল্লেখ কৰিবই লাগিব, যিহেতু শ্ৰীমদ ভাগৱতৰ হৈছে ঈশ্বৰ ভগৱান পুৰুষৰ ভগৱন্ত পুৰুষৰ বাংময় মূৰ্তিস্বৰূপ। আমাৰ সকলো সাংসাৰিক আৰু ভৌতিক জগতৰ দুখ দুৰ্গতি সকলোখিনি ইয়াৰ দ্বাৰা নিৰাময় কৰিব পাৰি আৰু সুস্থ আৰু এটা সুস্থিৰ জীৱন যাপন কৰাত ইয়াৰ শ্ৰীমদ ভাগৱতে আমাক আদৰ্শ দেখুৱাই থৈ গৈছে। দ্বিতীয়তে ইয়াতে আৰু এটা কথা মই উল্লেখ কৰিবই লাগিব। শ্ৰী 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 গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰ KB ৰোড উত্তৰ লখিমপুৰ, এই সেৱা কেন্দ্ৰৰ মুৰব্বী শ্ৰী লোহিত চন্দ্ৰ শৰ্মাদেৱৰ এখনি কিতাপ অধ্যাত্ম জ্যোতি, তেখেতক মই ব্যক্তিগতভাৱেও লগ পাইছোঁ। তেখেতে ইয়াত বহুতখিনি কথাই লিখিছে। তাৰে সনাতন ধৰ্মৰ ভক্তিৰ সমন্বয়ৰ এই অধ্যায়টোত তেখেতে লিখিছে, তেখেতে কৈছে, আমাক উপদেশ দিছে যে সংসাৰী লোকে নিজৰ সংসাৰ ধৰ্ম পালন নকৰি নিজৰ মুক্তিৰ কাৰণে একমাত্ৰ ভক্তিক আশ্ৰয় কৰাটো সুখকৰ নহ'ব। সংসাৰৰ দায়িত্ব আৰু কৰ্তব্য পালনত অৱহেলা কৰিলে অভিশপ্ত হোৱাৰহে সম্ভাৱনা অধিক দেখা যায়। ইয়াৰ বাবে ভগৱদ গীতাত শ্ৰীকৃষ্ণই যোগেশ্বৰে শ্ৰীকৃষ্ণ প্ৰভুৱে অৰ্জুনক স্বধৰ্ম পালনৰ উপদেশ এই শ্লোকৰ দ্বাৰা দিছে এনেদৰে: শ্ৰেয়ানা স্বধৰ্মো বিগুণঃ পৰধৰ্মাৎ সনুষ্ঠিতাৎ স্বধৰ্মে নিধনাং শ্ৰেয়ঃ পৰধৰ্মো ভয়াবহ। শ্ৰী ভগৱানে স্বধৰ্ম আচৰণত থাকি যদি মৃত্যুও হয়, তেতিয়া সেই মৃত্যু কল্যাণকাৰী হোৱাৰ বিপৰীতে পৰৰ ধৰ্ম ভয়ৰ কাৰণৰূপে দেখুৱাইছে। শ্ৰীমদ ভাগৱতে আমাক গৃহস্থী আশ্ৰমৰ সকলো পালনীয় ধৰ্মৰ কাৰ্যসমূহ অতি শ্ৰদ্ধা ভক্তি আৰু আস্থাৰে পালন কৰি সকলো কৰ্মৰ ফল ভগৱানক অৰ্পণ কৰাৰ কথা কৈছে। এইদৰে কৰিলে সকলো প্ৰকাৰৰ কৰ্মই ভগৱত কৰ্মলৈ পৰিৱৰ্তন হ'ব। বেদমাতাৰ নিৰ্দেশত প্ৰতিটো কৰ্মৰ লগত ভক্তি বিৰাজমান। যিদৰে গংগা যমুনাৰ বুকুত মাজত সৰস্বতী লুকাই থাকে, গতিকে গৃহত থাকিয়ে সংসাৰ প্ৰৱৰ্তনৰ সকলো ধৰ্মৰ আচাৰ নীতি আৰু সদাচাৰসমূহ আস্থা বিশ্বাসেৰে পালন কৰি এখন সৰ্বতো প্ৰকাৰে সুন্দৰ সমন্বয় আৰু সমৃদ্ধিৰে ভৰা সমাজ নিৰ্মাণ কৰিব পাৰোঁ, য'ত থাকিব মানুহে মানুহৰ ভালপোৱা, মানুহে মানুহৰ বাবে চিন্তা কৰা এখন সৰ্বগুণ সম্পন্ন দয়া কৰুণাৰে ভৰা মানুহৰ সমাজ। যিহেতু আমি শিক্ষিত হ'লেও আধ্যাত্মিকতাত আমাৰ সমাজত গুৰুত্বটো কম দেখা পোৱা যায়। বহুত শিক্ষিত মানুহ আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী নহয়, যাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে আৰ্থিকভাৱে আমাৰ মাপকাঠি উন্নত হ'লেও চিন্তাধাৰাৰ ক্ষেত্ৰত আমি বহুত পিছত বা চালুকীয়া অৱস্থাতেই আছোঁ। গতিকে সৰ্বকৰ্মৰ জৰিয়তে নিজৰ কৰ্মৰ উপৰিও নিজৰ ভৌতিক জগতত চলাৰ কাৰণে সংগ্ৰাম কৰিবৰ কাৰণে যিখিনি আমাক দক্ষতাৰ প্ৰয়োজন, তাৰ উপৰিও আধ্যাত্মিকতাৰ দিশটো ইয়াত কেতিয়াও আমি নুই কৰিব নোৱাৰোঁ। সকলো কৰ্ম ভগৱন্তৰ পুৰুষৰ ওপৰত অৰ্পণ কৰি আমি কৰা উচিত। আৰু সেয়াকে এই আপাহতে মই শৰ্মা দেৱলৈ শ্ৰী লোহিত চন্দ্ৰ শৰ্মা বাপলৈ মোৰ সশ্ৰদ্ধ
প্ৰণিপাত জনাইছোঁ তেখেতৰ বহুমূলীয়া উপদেশৰ বাবে, যাতে আমি শ্ৰীমদ্ভাগৱতৰ দৰ্শনক সনাতন ধৰ্ম সংস্কৃতিৰ দৰ্শনক বিশ্বাস কৰি এই আদৰ্শ সাৰোগত কৰি জীৱন কৃতাৰ্থ কৰিব পাৰি, তাৰ বাবে আমি গুৰুৰ ওচৰত শৰণাগত হৈছোঁ। কৃষ্ণ কৃষ্ণ। পৃথিৱী আৰু ধৰ্ম কথোপকথন চলি। হে ৰাম হনক বদতি হুত, হে কহিবা হেহিহে কথা, জাত আছে কৃষ্ণৰ চৰিত্ৰ, হে তাহাৰে কহিবা কথা কৃষ্ণ পাদ পংকজৰ, যিটো মধু পিয়ে প্ৰতিনিত, হে অখন্ত আলাপ ব্যৰ্থ আয়ুক্ষয় কৰে মাত্ৰ, তোমাক মানিলো এহি জানি, হে তুমি মহাভাগৱত কৃষ্ণ কথা অমৃতক, পিয়ায়ো আমাক মহামানি, হে পৰীক্ষিত নৃপতিৰ কহি চৰিত্ৰ যত, হে নাহিকে ভকত তাংক তুল, আতখে শুনিবে বাঞ্ছা বিষ্ণু বৈষ্ণৱৰ কথা, কৰ দুয়ো পাতে কণীৰ মূল, অহিতু পৰীক্ষিত নিপ জিনিলন্ত জম্বুদ্বীপ, ঐ একলে কৰিয়া মহাগহ, হে বান্ধিলন্ত ধৰ্ম হেতু মহাৰাজা কিবা হেতু, হে কৰিলন্ত কলিকণি গ্ৰহ, হে হুয়া মহাহিষ্ট শান্ত কিবা হেতু তেজিলন্ত, হে তৰুণ কালতে প্ৰাণ তথা, হে পাইলা ৰাজা যেন গতি কহিও ক মহামতি, হে আমাৰ সমস্তে টান কথা, হে কহিবাক লৈলা তথা শুনিও হনক কথা, হে অভিমন্যু পুত্ৰৰ চৰিত্ৰ, হে উত্তৰৰ জীউ ধন্যা ইৰাৱতী নামে কন্যা, বিবাহ কৰিলা পৰীক্ষিত, হে জন্মে জয় আদি কৰি উপজিল পুত্ৰ চাৰি, হে কৰিলন্ত অশ্বমেধ তিনি, হে যাহাৰ যজ্ঞত আখি প্ৰত্যেক দেৱতা ৰাখি, হে লৈলা ভাগ পূজা ভিন্নে ভিন্নী, ৰাম হে ৰাম কৃষ্ণৰ চৰণে চিত্ত, নামে ক্ষেম ধুৰ গীত, সদায় নচাৰে হৰি ৰখে, হয় সন্তৰ সংগতি তিনি বাহে ভকতিত প্ৰীতি, হে জগত ব্যাপিল যাৰ যখে, হে পুত্ৰৱতে পালি প্ৰজা এহিমতে মহাৰাজা, হে আশা হবে হস্তিনাপুৰত, হে
প্ৰৱেশিলা ঘোৰ কলি হেন শুনি মহাবলী হৰধনু কৰিলা ক্ৰোধত হে মৃগেন্দ্ৰৰ পৰাক্ৰম শ্যামচাৰী তুৰংগম জুৰি ৰথে চৰিলন্ত তাতে হে বহুবিধ বাদ্য বাজে হয় হস্তি হামৰাজে কৰিলা প্ৰয়াণ নৰ নাথে হে বৰিলা যতে কনৃপ জিনিলন্ত জম্বুদ্বীপ লৈলা সাধি হবে কৰ ভাৰ কৃষ্ণ অৰ্জুনৰ কীৰ্তি গাৱে শুনি বাঢ়ে প্ৰীতি দেন্ত তাক বস্ত্ৰ অলংকাৰ হে হুয়া দেৱতাৰ দেৱ পাণ্ডৱক কৰা হেৱ সুহৃদ সাৰথি হুয়া সখী হে কটুবীৰাখন কৰি হাতত খৰ্গ ধৰি নিদায়ৰি থাকা ৰাতি ৰখি হৰি হে কৃষ্ণৰ বৰ্ণাবৈজখ ব্ৰাহি যায় প্ৰেম ৰখ পুলকে হৰিৰ ঝৰৈ নীৰ হে নাইৰতি বিষয়ত কৃষ্ণ পদ পংকজত হে কৰন্ত ভকতি মহাধীৰ হয় শুনিও হনক পাছে কভৰি মাত্ৰ আছে বৃক্ষৰূপী ধৰ্ম মহাভাগ হে মাৰে কলি দণ্ড লয়া অনন্তৰে পাইল গয়া ধেনুৰূপী পৃথিৱী কলাগ হে মনত পৰম দুখ লুটকেতি তিল মুখ দেখি ধৰ্মে পুচন্ত ভূমিক হয় কৃষক মনত ক্লেশ ভৈলা হাবীৰ বৰ্ণ বেশ কৰিছা ক্ৰন্দন দেৱী কি হয় একে ভৰি পুৰু ভ্ৰমি মোকে লাগি কান্দা তুমি খেদ কৰা কিবা আপোনাক হয় ক্ষুদ্ৰ হবে হুইবে ৰজা পিৰিবে অনাথ প্ৰজা মিলিবে লোকত বিপাক হে মা বসুমতী ঈশ্বৰ কৃষ্ণক প্ৰতি কিবা অনুশোচ কৰা তুমি হে ধৰি যিটো অৱতাৰ হৰিলা তোমাৰ ভাৰ তানে কৰ্ম স্মৰি কান্দা তুমি হে যাহাৰ চৰিত্ৰ ছয় মুকুতিকো বিৰম্বয় হেন কৃষ্ণে ভৈলা বঞ্চিত হে হৰিৰ বিৰহে ভূমি ভৈলা ক্ষীণ দেহা তুমি কিবা তাতে সুস্থ নুহি চিত্ত হে তোমাৰ সৌভাগ্য জীৱা কালে হৰিলে কিবা হে কহিউক দুখৰ বৃত্তান্ত হে ধৰ্মৰ বচন শুনি বসুমতী মনে গুণি কান্দি কান্দি তাংক বুলিলন্ত হে আপুনি জানা বাপ কি কহিব হৃদি তাপ
গোবিন্দে বঞ্চিত ভৈল লোক হে কৰি মুত নানা খেৰি প্ৰাণ কৃষ্ণ গৈল এৰি সিহেতু নখন্দে মূৰ হুক হে ব্ৰহ্মাদি দেৱলোক কৰে তপ চাহান্তুক হে আমাক কটাক্ষে লক্ষ্মী মাৱে হেন লক্ষ্মী হব এৰি হুয়া চৰণৰ চেৰি নিতান্তে পূজন্তে যাৰ পাৱে হে অৰুণ পংকজ পাৱ পৰখে লখে গাৱ হে মুখ্যটো অধিক মিলৈ ভোখ হে বন্ধু কৃষ্ণে মোক গৈল তেজি নিজ লোক কি কহিব বিৰহৰ দুখ হে পদ্মধ্বজ ব্ৰজধ্বজে অংকুশক অংকিত খোজে ভৈলো মই অতি অলংকিত হে স্বৰ্গটো অধিক অতি মুহুৰেখে ভৈল খ্যাতি ভৈলো মই মহাকৃত কৃত হে ৰোমাঞ্চিত ভৈল গাঁও বাঢ়ি গৈল গৰ্বভাৱ প্ৰভুত লভিলো মহামান হে নসহিল অহংকাৰ কৰি মোক পৰিহাৰ হে ভৈলন্ত বান্ধৱন্ত ধ্যান হে অনেক দুৰ্জন ৰাজা হাজি অপাৰম্ভে প্ৰজা হে মহন্তক কৰে অপকাৰ অসংখ্যাত সখিনী সংসাৰিলা ৰণে জিনি খন্দিলা আমাৰ মহাভাৰ হে নিৰ্হেতু যিহেতু নিৰ্ভয়ে মনে বাপু তুমি ত্ৰিভুৱনে চাৰি ভৰি ভৰিলা পোনে হেন মহা উপকাৰী প্ৰভু গৈল প্ৰাণে মৰি ধৰিব হৃদয় কোন গুণে সত্যভামা আদি কৰি যতে সুন্দৰী নাৰী হে কটাক্ষতে গৰ্ব হুৱে হত হে কোন স্ত্ৰী আছে হেন হহিবে বিৰহতান হেনো নতুন দেখো তলৈকত হে যাৰ পদ চিহ্ন পাই ৰোমাঞ্চিত ভৈল কায় এখনেকে নেদেখি হৃদয়ে হেন প্ৰভু গৈলা তেজি হুক সাগৰত মজি হে মৰু হেৰা প্ৰভুৰ বিৰহে হে পৰম সুন্দৰ বেশে দৰ্শনে হৰে ক্লেশ হে মুখ্যটো অধিক মিলৈ সুখ হে নয়ন পংকজ পাখি শুনা খাই ক্ষত হাসি হে দুনাইনে দেখি বহিতো মুখ হে লোকৰ অনৰ্থ হেতু পাপী কলি ধুমকেতু তোমাৰ ভাঙ্গিলা তিনি পাদ হয়াত আনি অনুশোচ তপভূত দায়া হোচ
হে সমস্তকে কৰিলা উৎসাদ হে তোমাকে চিন্তু মনে হিতু প্ৰভু অবিহনে হয় কেনমতে বৰ্তিব সম্প্ৰতি এহি বুলি নমাই মাথ হা কৃষ্ণ প্ৰাণনাথ হে ডাকিয়া কান্দিলা বকুমতি হে ধাৰায়ে লুটক বহে ধৰ্মহী ধৰ্মৰোহী দয় দহে হে কৰিলন্ত বিলাপ লগতে হে কৃষ্ণ গুণ সুমৰন্তে কান্দি কান্দি দুয়োহন্তে হে থাকিলা তথাতে হিমতে হে কৃষ্ণ গুণ সুমৰন্তে কান্দি কান্দি দুয়োহন্তে হে থাকিলা তথাতে হিমতে কৃষ্ণ ওম নমো ভাগৱতে বাসুদেৱায় কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 হে আমাৰ পৰম গুৰু ৰাম ও আমাৰ পৰম গুৰু কৃষ্ণ সমস্ত ভক্তবৃন্দলৈ সশ্ৰদ্ধা প্ৰণিপাত জনাই আজি মহাভাৰতৰ প্ৰথম খণ্ডৰ পৃথিৱী আৰু ধৰ্মৰ কথোপকথন পাঠ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ।